জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোৱাৰ দৰে জুবিন গাৰ্গৰ হত্যা কেনেকৈ হ'ল এই মূল কথালৈ আজি তাৰিখত আমি একোৱে কথা গম পোৱা নাই। প্ৰায় এমাহ হ'বলৈ গৈ আছে। জুবিন গাৰ্গৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে মাৰ্ডাৰ কেছ লগাইছে। মাৰ্ডাৰ কেনেকৈ হ'ল, প্লেনিং কেনেকৈ হ'ল, কনস্পিৰেচি কেনেকৈ হ'ল, এই সন্দৰ্ভত আজিৰ তাৰিখত অসমৰ জনসাধাৰণ আমি একো গম পোৱা নাই, বুজা নাই। ইয়াৰ বাহিৰে দুনিয়াৰ যিমানবোৰ চৰ্চা আছে, শিল্পী সমাজলৈ যিমানবোৰ চৰ্চা আছে, সেইখিনি আমি SIT CID যোগেদি আমি গম পাইছোঁ। এনেকুৱা যেন লাগিছে যে ক'ৰবাত এই SIT অসমৰ শিল্পী সমাজৰ ওপৰত এটা দাগ লগাবলৈ বিচাৰিছে। সেয়া হৈছে তেওঁলোকৰ উদ্দেশ্য। জুবিন গাৰ্গৰ হত্যালৈ যি মূল তথ্য সেইবোৰ পিছ পৰি যায়। আজিৰ তাৰিখত সকলোৰ কথা আমি শুনি পাইছোঁ, কিন্তু শ্যামকানু মহন্তই SITত কি ক'লে, শ্যামকানু মহন্তৰ CIDত কি ক'লে, সেইখিনি আমি একো আজি গম পোৱা নাই। বাকী সকলোৰ কথাবোৰ কি পইচা লেনদেন চব গম পাই গৈছোঁ, কিন্তু শ্যামকানু মহন্তই ভাৰত চৰকাৰৰ পৰা ইমান টকা কেনেকৈ পালে সেইটো গম পোৱা নাই। শ্যামকানু মহন্তই ভাৰত চৰকাৰৰ পৰা কেনেদৰে ছিংগাপুৰ থাইলেণ্ডত অনুষ্ঠান আয়োজন কৰিবলৈ সক্ষম হ'ল, এইখিনিয়ে মূল কথা আমি গম পোৱা নাই। না, আমি ন্যায় দাবী কৰি আছোঁ আৰু তেওঁলোকৰ কথাবোৰ ৰাজনীতিটো তেওঁলোকে কৰি আছে। প্ৰথমে শ্যামকানু মহন্তলৈ অধিবক্তালৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিলে, পিছত গৈ দেখা পালে কি নহয় এইগৰাকী অধিবক্তা পূৰ্বত BJP দলৰো তেওঁলোকৰ প্ৰতিনিধি আছিল। তো তেওঁলোকেহে কৰি আছে বাৰম্বাৰ। আজি তেওঁলোকৰ কেন্দ্ৰীয় IT চেল জুবিন গাৰ্গৰ সন্দৰ্ভতো আজি যিদৰে মানুহে তেখেতক শ্ৰদ্ধাঞ্জলি দিছে, তেওঁলোকৰ কেন্দ্ৰীয় IT চেল তাৰ মাজতো হিন্দু মুছলিম কৰিবলৈ বিচাৰিছে। তো ৰাজনীতি কোনে কৰি আছে? আমি ন্যায় দাবী। আমাৰ কথা হ'ল যে অসম আৰক্ষীয়ে হত্যাৰ যেতিয়া অভিযোগ আনিছে, হত্যাৰ কেনেকৈ হ'ল, মৃত্যু কেনেকৈ হ'ল, সেই কথাৰ লৈ এটাও আমাক তথ্য দিবলৈ পৰা নাই। তাৰ বাহিৰে দুনিয়াৰ কথা, অসমৰ শিল্পী সমাজৰ ব্যক্তিগত জীৱনৰ গোটেইবোৰ কথা জনাই আছে মিডিয়া যোগেদি, যেন এনেকুৱা লাগিছে অসমীয়া শিল্পীসকলৰ ওপৰত এটা কলা দাগ লাগি যায়।